হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰ্তমান গৰমৰ ছিজন আহিছে। এই গৰমৰ ছিজন অহাৰ লগে লগে প্ৰায় সংখ্যক মানুহৰে আমাৰ স্কিনবোৰ অইলি হৈ যায়। গৰমৰ দিনত যদি আমাৰ স্কিনখন খুব বেছিকৈ অইলি হৈ থাকে, তেতিয়াহ'লে ৰ'দ গৰমতে আমাৰ স্কিনখন সোনকালে ক'লা পৰে, ছানবাৰ্ণ হয়, টেনিং হয় আৰু স্কিনত একনি আৰু পিম্পলৰ সমস্যা আহে। আজিৰ এই ফেচ পেকটোৱে স্কিনৰ অইলটো কমাবলৈ সহায় কৰিব, ৰ'দ গৰমতে ক'লা পৰা ছালখন বগা কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ, টেনিং দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন উজ্জ্বল হ'ব, স্কিনখন বগা হ'ব, স্কিনখন গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ফেচ পেকটোত থাকিব দুটা ষ্টেপ। এতিয়া মই আপোনালোকক এই দুটা ষ্টেপ দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট ষ্টেপত আমি স্কিনখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰাৰ পাছতহে আমি ফেচ পেকটো লগাব লাগিব। এতিয়া স্কিনখন ক্লিন কৰিবলৈ হ'লে গৰমৰ দিনত কেনেধৰণে স্কিনখন ক্লিন কৰিব লাগিব, তাৰ কাৰণে মই এতিয়া আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ বনাই দেখুৱাম। এই ক্লিনজাৰটো বনাবৰ কাৰণে প্ৰথমে মোক লাগিব গোলাপ জল। গোলাপ জল মই এতিয়া ল'ম 2 চামুচৰ জোখাৰে। গোলাপ জলত এণ্টি অক্সিডেণ্ট গুণ থাকে বাবে স্কিন ডেমেজ হোৱাৰ পৰা সুৰক্ষা দিব পাৰে আৰু গোলাপ জলে আমাৰ স্কিনৰ অইলি সমস্যা দূৰ কৰাতো সহায় কৰে। স্কিনত যদি ৰঙা ৰঙা ফোঁহা উঠিছে, তেতিয়াহ'লে সেই ফোঁহা কম কৰাতো গোলাপ জলে সহায় কৰিব। এতিয়া মই লৈছোঁ এয়া আধা চামুচৰ জোখাৰে এল'ভেৰা জেল। এল'ভেৰাও আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। ইয়াত মইশ্চাৰাইজিং গুণ থাকে বাবে স্কিনখনৰ জ্বলা পোৰা কৰা সমস্যাটো কম কৰাত সহায় কৰে। এক কথাত ক'বলৈ গ'লে এই এল'ভেৰাই আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিব পাৰে। ইয়াৰ পাছত মই ল'লোঁ কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকৰ পাকঘৰত থকা খোৱা হালধিকে অকণমান ল'ব, বেছি নল'ব। আৰু এই হালধিয়ে আমাৰ স্কিনৰ ছানবাৰ্ণ দূৰ কৰিবলৈ, সুন্দৰতা বঢ়াবলৈ সহায় কৰে। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত স্কিনত ব্যৱহাৰ কৰিব পৰা খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ পদ্ধতিটো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে অলপ মুখত লগাই ল'ব। এতিয়া মই ক্লিনজাৰটো আধাখিনি মুখত ভালকৈ লগাই ল'ম আৰু আধাখিনি থৈ দিম, পিছত ব্যৱহাৰ কৰিম। লগাই লোৱাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট খুব ভালকৈ স্কিনখন চাৰ্কুলাৰ মোচনত মাছাজ কৰিব, আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব। মাছাজ কৰি কৰি আপোনালোকে স্কিনখন ক্লিন কৰিব। এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব আৰু লগতে স্কিনখন চাফাও হ'ব। আৰু যদি আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়, তেতিয়াহ'লে সোনকালে স্কিনত বলিৰেখাও নপৰিব, স্কিনখন টাইট হৈ থাকিব, স্কিনখনত থকা ক'লা ডাৰ্ক স্পট এইবোৰ দূৰ হ'বলৈ সহায় হ'ব। গৰমৰ দিনত আপোনালোকে এইদৰে এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি স্কিনখন চাফা কৰিব। স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ থাকিবলৈ, গ্ল' হ'বলৈ সহায় হ'ব। মাছাজ কৰি থাকোঁতে যেতিয়া আপোনালোকৰ হাতখন, মুখখন অকণমান শুকাই যাব, তেতিয়া আকৌ এটা প্ৰলেপ ওপৰত লগাই ল'ব। লগাই লৈ আপোনালোকে ভালকৈ আকৌ মুখখন মাছাজ কৰিব। মাছাজ কৰি হোৱাৰ পাছত এখন ভিজা টাৱেল লৈছোঁ আৰু এই ভিজা টাৱেলখনেৰে মই মুখখন মচি পেলাম। সকলোৰে স্কিন টাইপ বেলেগ বেলেগ। গৰমৰ দিনত এই অইলি স্কিনবোৰ আৰু বেছিকৈ অইলি হৈ যায়। আজিৰ এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনৰ ক'লা দাগ দূৰ কৰাৰ উপৰিও, ক'লা চামনি দূৰ কৰাৰ উপৰিও, ছানবাৰ্ণ টেনিং দূৰ কৰাৰ উপৰিও আপোনালোকৰ স্কিনখনৰ অইলটো কমাবলৈ সহায় কৰিব, স্কিনখন উজ্জ্বল কৰিবলৈ, গ্ল' কৰিবলৈ, বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এনেকৈ স্কিনখন আপোনালোকে প্ৰথমতে ক্লিন কৰি ল'ব। ক্লিন কৰি লোৱাৰ পাছত আপোনালোকে ফেচ পেকটো লগাব লাগিব। এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। এই ফেচ পেকটো বনাবৰ কাৰণে মই আনিছোঁ এটা মিডিয়াম চাইজৰ আলু। আলুৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, টেনিং দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। গৰমৰ দিনত আমাৰ যদি স্কিনখন বেছিকৈ অইলি হৈ থাকে, তেতিয়াহ'লে সোনকালে আমাৰ স্কিনত টেনিং হয়, ছানবাৰ্ণ হয়। এইবোৰ দূৰ কৰিবৰ কাৰণে আলু বহুত বেছি ভাল হ'ব। এতিয়া মই এই আলুটো এখন পিহনাত পিহি লৈছোঁ। আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে, নহ'লে এনেকৈ পিহনাটো পিহি ল'ব পাৰে। মুঠতে আমাক আলুৰ ৰসটো লাগিব। এতিয়া মই আলুটো পিহি ল'লোঁ। পিহি লোৱাৰ পাছত এটা বাতিত হাতেৰে এনেকৈ চেপি চেপি ৰসটো উলিয়াই লৈছোঁ। আপোনালোকে চেকনিৰ সহায়তো ৰসটো উলিয়াই ল'ব পাৰে। আলুৰ ৰসটো আমাক 3 পৰা 4 চামুচমানৰ জোখাৰে লাগিব। আলুৰ এই সিটাটো আপোনালোকে পেলাই নিদি খাবও পাৰিব। এই আলুৰ ৰসৰ লগত এতিয়া মই খুব বঢ়িয়া এটা বস্তু মিক্স কৰিম।
এই আলুৰ ৰসে আপোনালোকৰ স্কিনৰ ক'লা দাগ দূৰ কৰিব আৰু এই মুলতানী মিট্টিয়ে আপোনালোকৰ স্কিনৰ অইলটো দূৰ কৰিবলৈ সহায় কৰিব। গৰমৰ দিনত আমাৰ প্ৰায় সংখ্যক মানুহৰে স্কিনখন বেছিকৈ অইলি হৈ যায়, গৰমতে ঘামি ঘামি অৱস্থা নাইকিয়া হয় আৰু সেই সমস্যাটো দূৰ কৰিবলৈ হ'লে আপোনালোকে আলুৰ ৰসৰ লগত এনেকৈ মুলতানী মিট্টি মিক্স কৰিব। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম বেচনো মই আধা চামুচৰ জোখাৰে মিক্স কৰিছোঁ, মুলতানী মিট্টি মই এচামুচৰ জোখাৰে লৈছোঁ। দুইটা বস্তু আলুৰ ৰসৰ লগত এনেকৈ মিক্স কৰি দিব। মুলতানী মিট্টিয়ে আপোনালোকৰ স্কিনৰ ক'লা দাগো দূৰ কৰিব পাৰিব, স্কিনৰ অইলৰ সমস্যাটোও দূৰ কৰিব পাৰিব। এতিয়া মই ইয়াতে আকৌ অকণমান কস্তুৰী হালধি লৈ লৈছোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকণমান ল'ব। এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান নেমুৰ ৰসটো ল'ম মই আধা চামুচৰ জোখাৰে। এই নেমুৰ ৰসত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে আমাৰ স্কিনৰ ক'লা দাগ, ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰিবলৈ সোনকালে সহায় কৰে। নেমুৰ ৰস আধা চামুচৰ জোখাৰে লৈ মই মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেক গৰমৰ দিনত অইলি স্কিনৰ মানুহে স্কিনত লগালে অইল কমাব, স্কিনৰ ক'লা দাগ, ছানবাৰ্ণ সকলোখিনি দূৰ কৰি স্কিনখন উজ্জ্বল কৰি তুলিব। এইটো কেনেকৈ লগাই চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত লগাব পৰা খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেকে আপোনালোকৰ স্কিনৰ অইলটো কম কৰিবলৈ সহায় কৰিব। টেনিং, ছানবাৰ্ণ, ক'লা পৰা সমস্যা এই সকলোবোৰ দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ফেচ পেকটো কেনেকৈ লগাব লাগে তাৰ নিয়মটো মই আপোনালোকক কৈ দিছোঁ। প্ৰথমতে ফেচ পেকটো পাতলকৈ এটা লেয়াৰ লগাই ল'ব। গৰমৰ দিনত আপোনালোকৰ ছালখন যদি খুব বেছিকৈ অইলি হৈ থাকে তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো সপ্তাহটোত 2ৰ পৰা 3 দিন লগাব পাৰিব। পাতলকৈ লেয়াৰটো লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে স্কিনখন মাছাজ কৰিব। বেছি প্ৰেছাৰ নিদিব, লাহে লাহে স্কিনখন 2ৰ পৰা 3 মিনিট মাছাজ কৰিব। ফেচ পেকটো লগাই আপোনালোকে 2ৰ পৰা 3 মিনিট এনেদৰে মাছাজ কৰিব। এনেদৰে মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাবলৈ সহায় হ'ব আৰু স্কিনৰ পৰা যেতিয়া আপোনালোকৰ ডেড স্কিন চেলবোৰ দূৰ হৈ যাব আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ যাব। ফেচ পেকটো লগাই আপোনালোকে যেতিয়া মাছাজ কৰি থাকিব, মাছাজ কৰি থাকোঁতে যদি আপোনালোকৰ শুকাই যায় তেতিয়াহ'লে আপোনালোকে অকণমান হাততে গোলাপ জল লৈ স্কিনত লগাই ল'ব। লগাই লৈ আপোনালোকে আকৌ মাছাজ কৰিব। যদি আপোনালোকৰ ঘৰত গোলাপ জল নাথাকে তেতিয়াহ'লে আপোনালোকে পানী লগাই ল'লেও হ'ব। পানী লগাই আকৌ মাছাজ কৰিব। এই ৰ'দ গৰমৰ দিনত আপোনাৰ যদি ছালখন বেছিকৈ অইলি হয় তেতিয়াহ'লে আপোনালোকে এই নিয়মেৰে মুলতানী মিট্টি ফেচ পেক বনাই মুখত লগাব। এনেকৈ আপোনালোকে 2-3 মিনিট মাছাজ কৰি ল'ব। মাছাজ কৰি লোৱাৰ পাছত বাকী থকা যিখিনি ফেচ পেক আকৌ এটা ডাঠকৈ লেয়াৰ লগাই দিব। এই পদ্ধতিৰে আপোনালোকে এসপ্তাহ মুখত মুলতানী মিট্টি লগাই চাবচোন। আপোনালোকৰ মুখৰ ক'লা দাগ, ছানবাৰ্ণ এইবোৰ সকলো দূৰ হৈ যাব। এইদৰে আপোনালোকে ডাঠকৈ এটা লেয়াৰ লগাই ল'ব। লেয়াৰ লগাই লোৱাৰ পাছত আপোনালোকে 15 মিনিট ৰাখিব। 15 মিনিটৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। ঠাণ্ডা পানীৰে মুখখন ধোৱাৰ পাছত আপোনালোকে গোলাপ জল অকণমান মুখত লগাই ল'ব। গোলাপ জল লগাই পেলাই যেতিয়া গোলাপ জলখিনি শুকোৱাৰ পাছত আপোনালোকে অকণমান এল'ভেৰা জেল মুখত লগাব। তাৰ পাছতহে আপোনালোকে নিজৰ যিটো মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে ছানস্ক্ৰীন লগাব আৰু গৰমৰ দিনত আপোনালোকে অইল বেছ ছানস্ক্ৰীন নলগাব, জেল বেছ ছানস্ক্ৰীন লগাব। গৰমৰ দিনত এইদৰে আপোনালোকে স্কিনখনৰ যত্ন ল'ব। আপোনালোকৰ স্কিনখনত সোনকালে টেনিং নহ'ব, ছানবাৰ্ণ নহ'ব, ক'লা নপৰিব আৰু আপোনালোকৰ স্কিনখন বেছিকৈ অইলিও হৈ নাথাকিব। আজিৰ এই ভিডিঅ'টোত গৰমৰ দিনত আপোনালোকে স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালোঁ, যিটো ফেচ পেকে আপোনালোকৰ স্কিনৰ অইলটো কম কৰিবলৈ সহায় কৰিব, স্কিনখন উজ্জ্বল হ'বলৈ, বগা হ'বলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।